বোলো আহিলি এই লকডাউনত গাড়ী পাবলৈ দিগদাৰ যে অকমান দেৰিয়ে হ'ল আহোঁতে তই মোক কোৱা হ'লেচোন মোৰ লগতে আহিব পাৰিলিহেঁতেন উঠিলো 4টা বজাতে উঠিলো সেইটো কোৱা নাই তই যদি মোক কলিহেঁতেন মোৰ লগতে আহিব পাৰিলিহেঁতেন চোন উফ ৰাম কৈছো নাই মই 4টা বজাতে উঠিলো বুলি বাদ দে তোৰ ঐ এইখন মুখত নাই যে কি কয় এইখন মাস্কখন মাছ এদিন লৈছিলো তাকো শেষ হ'ল নহয় লকডাউনত মাছ পাবলৈ দিগদাৰটো মাছৰ খোৱা মাছৰ কথা কোৱা নাই মৰা মাস্কখন নাকৰ কাটে যে মায়ে যে পুলিচে যে নেদেখিলে টিকেট দিয়ে যে সেইটো কথা কৈছো সেইখনৰ কথা কৈছা বেগতে আছে সেইখন মাৰি আহিছ এইটোৱে ভালকে ক'লে নহয় নি মই শুনো দোকানে মোক কলা বুলি ভাবিছ তহঁতি নাই বাবা তোক Yes, come in. May I file check कर दिया sir? Oh yeah. अरे मैम सोहियो मारिबला আছে কোন মাৰিব লাগে এখিনে তা মাৰি দিব আৰু এখিনে তা মাৰি দিব সহি লোৱা আৰু मैम বেলতলা ফাইলখন চেক কৰা হ'ল না মই চেক কৰিলো মই ৰাকেশক ফাইলখন দিলো তুমি এবাৰ চাই লবা হয় আৰু চৌধুৰীয়ে ফোন কৰিছিলে আহিম বুলি কৈছিলে মই চৌধুৰীৰ লগত কথা পাতিলো আৰু যদি তোমাক কিবা ফোন কৰে তুমি কিবা বুজাই দিবা আৰু জানে তেনে হয় মেম আহিছে এতিয়া ঠিক আছে সাক্ষী বোলো সাক্ষী মাতিছিলে মেম হয় তোমাক মাতিছিলো বাহিৰত কোনে ইমান চিঞৰ কৰিছে চোৱাচোন হয় মই চাইছো কালৰিও কালৰি নমস্কাৰ বাইদেউ নমস্কাৰ বাৰু আপোনালোকে যে ইমান হুলস্থুল কৰি আছে এটা অফিচাৰ হয় জানো এইটো অফিচাৰ মই নহয় এজনী কানে নুশুনে কালৰিজনী এজনী কিবা কথা এটা কৰি বুজি আপুনি গুচি গ'ল যে মানুহ দুজন বহি আছে ইমান হুলস্থুল কৰিছে নহয় তুমি তেওঁলোকক মাতি দিয়াচোন আৰু তেওঁলোকক চেনিটাইজো দি দিবা যোৱা হয় মই মাতিছো আপোনালোকে চেনিটাইজ কৰি লওক দিয়ক কওক এইটো চাউলত দানাটো সমান দিছে কি হ'ব বাৰু তিতা লাগিছে যে গংগা পানী প্ৰদূষণ হৈছে চাগে ন ভগৱানৰ নামত লৈছো আৰু হ'ব অফিচত কিবা পূজা পাতল পাইছিলে নি গংগা পানী দিলে যে প্ৰসাদখন দি যাবহি দেই মই প্ৰসাদ খাই বৰ ভাল পাওঁ আপোনালোকৰ মেমে মাতিছে মেমে মোক মাতিছে হয় ঠিক আছে মই যাওঁ আকৌ আপুনি থাকি গ'ল যে বোলে আপোনাকো মেমে মাতিছে কি আপোনাকো মেমে মাতিছে মোক মেমে মাতিছে হয় তুমি তাকে ভালকে ক'লে নহয় নেকি মই শুনো তোৰ কাৰণে তুমি মোক কলা বুলি ভাবিছা নি ভালকে ক'ব নোৱাৰে কথা চথা ক'ব নাজানে আপুনি কি হ'ল এইটো অফিচ হয় অকণ মনে মনে থাকিবা না তোমালোকে আছো হয় মই আছো মোক কাম কৰিব দিয়া মনে মনে বহক ঠিক আছে নে কি কৈছে হ'ব তোমালোকৰ কোৱালিফিকেশ্যন খিনি কোৱাচোন মই মেম হাত চাব জানো মই বহুত ধুনীয়া হাত চাব জানো বহুত ডাঙৰ মানুহে মই মাতি লৈ যায় কিন্তু দেই মই বহুত ধুনীয়া হাত চাওঁ বুজি পাইছে কথাটো আপুনি টেলিভিছন মই সদায় চাওঁ দেই এই বেহাবাৰীখন যে মোৰ বেলেগ ফেভাৰিট আৰু দেই বেলেগ ভাল পাওঁ তাৰ কথা বাদেই দিয়া মই বাদ দিলো মই তোৰ কথা বাদ দিলো দেই হয় মই তোৰ কথা বাদ দিলো মই কৈ দিছো হ'ব ঠিক আছে তোমালোকৰ ডকুমেণ্টখিনি দিয়াচোন মেম এখন ইয়াত মোৰ চব লিখা আছে মই ইয়াত চব লিখিছো পঢ়িছো চব কৈছো মই ইয়াত বুজি পাইছে না এতিয়া আপুনি কি যে কৰি আছে মোক চাব দিয়া মহাদেৱ আহিছে দম মৰু বজাইছে আপুনি বজাওক একাল মহাদেৱ আহিছে এইবোৰ কি আহিছে এইটো অফিচ হয় এইটো অফিচ হয় দেই মনে মনে থাকছে মেমক কওঁ তোমাৰ দুইজনে চুপ থাকা মই আছো আৰু এইটো কাল লৈছা এইটো মোৰ কলিং বেল হয় তোমাক মতা নাই মতা আৰু জাষ্ট চেম্পল দিছো তুমি যোৱা এবাৰ যোৱা হ'ব দেই হ'ব হৈ যাব ন মেম আৰু তোমাৰ ডকুমেণ্টখিনি ক'ত তোমাৰ ডকুমেণ্টখিনি
বিচাৰিছে ডকুমেণ্ট অ মই চাকৰি মই বুজি পালো হ'ব মই চাকৰি পালো পালি তই থাক মোক সেই তালৈ যাবলৈ কৈছে এই প্ৰমাণ মই বুজি পালো হ'ব কি হৈছে মেম মাতিছিলে মোক হয় তুমি যোৱাচোন তাই কি কৰিব সেই ৰুমটোত মোৰ ইম্পৰ্টেন্ট ফাইলছ সব ফালিছে একদম সোনকালে মাতা যোৱা হয় মই মাতিম তুমি মাতিলে হ'ব তাই মাতিব নিজে গৈ অ তোমাক মেমে মাতিছে অ তোমাক মেমে মাতিছে অ বোলো তোমাক মেমে মাতিছে মেম নেমাতেছোন আকৌ মাতাচোন তাই তোমাক মেমে মাতিছে অ তাই যেনেকে মাতিলে নুশুনে তাই কলা এজনী কালৰি হয় অ তেতিয়াহ'লে তুমিয়ে মাত দিয়া অ হৈ যাব ঐ কালৰি তাত দেখো চকী এখনো নাই মই কেনেকে কৰিম বাৰু আৰু এইটো নাই মই কেনেকে কৰিম বাৰু তোমাক কোনবা এইটো চুবা গলে তোক কোনবা তোমাৰ প্ৰপাৰ্টি নেকি হা হয় না এইটো মাত কোনে যাব গলে মই যা একদম বহি থাক মেমক কওঁ উঠি যে ইয়া মেনেজাৰ তুমি নে মই আপুনিও নেজানে নি মেম তুমি নহয় চুপ থাকা মই একদম চুপ থাকিম দেই মোক চুপ থাকিবলৈ কৈছে মই চুপ থাকিম চুপ থাকা তুমি তোমালোকৰ কোৱালিফিকেশন কি আৰু তুমিতো বহুত হাত চাব জানা বুলি গম পাইছিলো হয় মেম মই জানো চোৱাচোন হাত চাম ন হয় হ'ব তুমি চুব লাগে মই নিজে বন্ধ কৰিব পাৰিম বন্ধ কৰিব পাৰে হয় মই একদম চেনিটাইজাৰ লগাই আছো দেই মই হ'ব একদম হ'ব আজি ৰাতি আন্ধাৰ হ'ব এইটো সদায় হয় আন্ধাৰ আজি মই কোৱা কাৰণে হ'ব আৰু দিনত 4টা বজাৰ লগে লগে সূৰ্য উদয় গোটেই পোহৰ হৈ যাব সদায় পোহৰ হয় 4টা বজাত হয় আৰু এটা হ'ব পাৰে আজি আপুনি ৰাতিপুৱা সিজা ভাত খাই আছিলে হয় নে নহয় কওক ভাত মানে সদায় সিজাই পেলাই খায় আজি প্ৰেছাৰ সিজাই খাইছিলে মই প্ৰেছাৰ নিসিজা মই ৰাইচ কুকাৰ সিজাম এই যিহতে নহওক আজি সিজাই খাইছিলে নে মানুহে সদায় ভাত সিজাই খায় দেই আজি যদি হেৰি দিছে নহয় নেটত যদি দিছে বতৰ বিজ্ঞান কেন্দ্ৰত যদি কৈছে তেনেহ'লে আজি ৰাতি বৰষুণ আৰু আজি যদি বতৰ বিজ্ঞান কেন্দ্ৰত দিছে তেনেহ'লে ৰাতি বৰষুণ দি দিব পাৰে কেনেকুৱা পালে মোক আৰু এটা চাই ময়ো ক'ব পাৰোঁ মোৰ ওচৰত মোবাইল আছে মই চাই পেলাই ক'ব পাৰিম হয় মই জানো আপুনি হেৰি আৰু আপোনাৰ 30 বছৰ ভিতৰত বিয়া হৈ যাব একদম চাব বিয়া কৰা হয় হা হয় কোৱা হয় হে হয় জানো হয় হে আপুনি যে লাষ্ট পালে এইটো কম হা ক'ত নিয়ে এখন মোৰ লাগিব মানে মই জানো আপুনি লাষ্ট পালে মই লাজ নাই পোৱা পালে বুলি না মোৰ অহংকাৰ নাই কিন্তু মোৰ কিমান মানে মোৰ অহংকাৰ নাই মই হাত চাব জানো বুলি অহংকাৰ নাই না মই অহংকাৰ নাই হা মই যামগে কিন্তু হা মোক লৈ নৰখাব মই যামগে আৰু তুমি ইয়াত কিয় কাৰণে বহিছা হা ও হেল্ল' কি হৈছে এইবোৰ হা বলা আপোনাৰ ইমান ইচ্ছা মোক চাকৰি দিলে বা আপোনাক কিন্তু মানিছো দেই মই কোনে চাকৰি দিয়ে তুমি ওলোৱা নহয় আপুনি কৈছিলে যে এতিয়া মোক আপুনি চাকৰি দিব মই কাইলৈ একদম 9টা বজাত আহি যাম দেই একদম 9টা বজাত আহি যাম আৰু চাহ একাপ পোৱাহেঁতেন বেছি ভাল হ'ল তোমাৰ কি কিচ্ছা নাই তুমি যোৱা এবাৰ ওলোৱা যোৱা নমস্কাৰ দেই মই একদম 9টা যোৱা নমস্কাৰ চিকাৰীত একো নিয়ে দিয়া যোৱা এবাৰ যোৱা মাথাত পাগল কৰি দিয়ে দেই এইবোৰ মানুহে নহয় একদম মানে আৰু মাথাটো গৰম কৰিছে ইমান গৰম তাতে আৰু একদম মানে গৰম কৰিছে